বন্ধুসকল নমস্কাৰ। মই দীপাংকৰ শৰ্মাই মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নতুন ৰূপত দেখিবলৈ পাইছে চাগে মোক। মই পাঠশালাৰ পেহীহঁতৰ ঘৰলৈ আহিছোঁ আৰু পেহীয়ে মোক এই আৰনাইখন গিফ্ট দিছে। তো যি কি নহওক, অহাকালি অৰ্থাৎ সোমবাৰ 22 জুন তাৰিখে অম্বুবাচী প্ৰবৃত্তি হ'ব আৰু এই অম্বুবাচী নিবৃত্তি হ'ব বৃহস্পতিবাৰ 25 জুন তাৰিখে। তো এই ভিডিঅ'টোৰ জৰিয়তে মই অম্বুবাচী কিমান সময়তনো প্ৰবৃত্তি হ'ব আৰু কিমান সময়ত নিবৃত্তি হ'ব সেই বিষয়ে জনাম। ইয়াৰ লগতে মই জনাম সেই অম্বুবাচীৰ সময়ত আমি কি কৰা উচিত আৰু কি কৰা অনুচিত, আৰু লগতে অম্বুবাচীনো কি বা কিয় হয় এই বিষয়ে কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিম। তো বলক দেৰি নকৰোঁ, আমাৰ মূল বিষয়লৈ আমি আগবাঢ়ি যাওঁ। তো অম্বুবাচী প্ৰবৃত্তি হ'ব কাইলৈ 22 জুন তাৰিখ সোমবাৰ ৰাতিপুৱা ঠিক 7:56 যোৱাৰ লগে লগে এই অম্বুবাচী প্ৰবৃত্তি হ'ব আৰু নিবৃত্তি হ'ব 25 জুন বৃহস্পতিবাৰ নিশা 8:14 যোৱাৰ লগে লগে। তো এই অম্বুবাচীনো কি? অম্বুবাচী হৈছে পৃথিৱীৰ এই সময়ত পৃথিৱী ঋতুমতী হয় আৰু আমাৰ যি ভূমি মাতা বুলি কওঁ সেইকাৰণে এই ভূমি মাতা বছৰত এবাৰ ঋতুমতী হয় আৰু সেই ঋতুমতী হোৱা সময়খিনিকে কোৱা হয় অম্বুবাচী বুলি কোৱা হয়। আৰু এই অম্বুবাচীটো বিভিন্ন মানুহে পালন কৰি ব্ৰত হিচাপে ৰাখে। বিশেষকৈ বিধৱাসকলে এই অম্বুবাচী দিনকেইটা যথেষ্ট সংযমী আৰু ব্ৰত হিচাপে মানি পালন কৰে। তো এই অম্বুবাচীটো আমি পালন কৰাটো উচিত। এই অম্বুবাচীৰ সময়ত আমি কিছুমান কাম কৰাটো একেবাৰে বেয়া বা কৰাটো অনুচিত, যেনে মাটি খন্দা, গছপুলি ৰোৱা, হাল বোৱা, এইবিলাক কাম মাটিৰ লগত যিবিলাক কাম জড়িত সেইবিলাক কাম আচলতে কৰাটো উচিত নহয়। এই সময়খিনিত যি সময়ত অম্বুবাচী থাকে সেই সময়খিনিত গৃহাৰম্ভ কৰাটোও অনুচিত। আমি গৃহাৰম্ভ কৰিব নালাগে। গৃহপ্ৰৱেশ, বিবাহ আদি মাংগলিক অনুষ্ঠান, কোনো ধৰণৰ মাংগলিক অনুষ্ঠান আমি কৰাটো উচিত নহয়। গতিকে অম্বুবাচীৰ সময়ত এইবিলাক আমি কৰাৰ পৰা বিৰত থাকিব লাগিব। তাৰ লগতে অম্বুবাচীৰ সময়ত আমি আৰু কিছুমান কাম কৰিব নোৱাৰোঁ। বিশেষকৈ যিসকলে ব্ৰত ৰাখে সেই ব্ৰত ৰখাসকলে মাটিত খোজ পেলাব নালাগে আচলতে। আৰু সেইকেইদিন পাকান্ন অৰ্থাৎ যিকোনো বস্তু ৰান্ধি খোৱা বস্তু, পাক কৰি খোৱা বস্তু খোৱা অনুচিত। সেইকাৰণে ভাত হওক বা গৰম গাখীৰ বা গৰম চাহো আচলতে খোৱাটো উচিত নহয়। আৰু আমাৰ আইতাহঁতে এই অম্বুবাচী পালন কৰিছিল আৰু অম্বুবাচী পালন কৰোঁতে দেখিবলৈ পাইছিলোঁ। আনকি পানীও এইকেইদিনৰ ভিতৰত উঠোৱা পানী, কুঁৱা হওক বা দমকল হওক, য'ৰ পৰা পানী উঠোৱা হয়, পানীৰ যি উৎস, সেই উৎসৰ পৰা পানী হেৰি কৰা নাছিল, উঠাই কিনে এইদিন খোৱা নাছিল। আগতীয়াকৈ পানী উঠাই জমা কৰি ৰাখিছিল আৰু সেইখিনি পানীও মাটিত ৰখা নাছিল। ওখ চাং এখন পাৰি দিছিল, সেই চাঙত তাতেই পানীখিনি ৰাখিছিল বাল্টিতকৈ, কলহতকৈ, আৰু সেই পানী এইকেইদিনৰ কাৰণে খাইছিল। আৰু ভাত খোৱা নাছিল, ৰান্ধি কোনো ধৰণৰ বস্তু খোৱা নাছিল, আনকি গৰম গাখীৰো খোৱা নাছিল। ফল মূল খাইছিল আৰু কেঁচা গাখীৰ খাইছিল, অৰ্থাৎ এৱা গাখীৰ খাইছিল। আৰু দেখিবলৈ পাইছিলোঁ আমৰ লগত গাখীৰ খাইছিল একেলগে মিক্স কৰি। আৰু কোৱা শুনিছিলোঁ যে আমৰ লগত যেতিয়া গাখীৰ খোৱা হয় তো সেই কামটোৰ পৰা সৰ্পভয় নিবাৰণ হয়। অৰ্থাৎ যিসকল মানুহৰ সাপলৈ যথেষ্ট ভয় বা সাপৰ পৰা ক্ষতি হয়, তো সেইবিলাক ব্যক্তিয়ে এই অম্বুবাচীৰ সময়ত যদি এৱা গাখীৰৰ সৈতে আম খায় তেতিয়াহ'লে সেই সৰ্পভয় নিবাৰণ হয় বুলি কয়। যদি খাবলৈ বেয়া পায় অকল এৱা গাখীৰ খালেও হ'ব, এৱা গাখীৰ খালেও সৰ্পভয় নিবাৰণ হ'ব। গতিকে এই নিয়মখিনি পালন কৰিব। আৰু মন্দিৰৰ মূল দৰ্জা আপুনি বন্ধ ৰাখিব। মন্দিৰৰ মূল দৰ্জাত কেতিয়াও ভিতৰত প্ৰৱেশ কৰিব নালাগে আচলতে, বন্ধ ৰাখিব। আৰু যি নিত্যকৰ্ম পূজা পাতল সেইবিলাক কৰাৰ পৰা একদিন বিৰত ৰাখিব। আৰু এটা কথা, এই অম্বুবাচীৰ সময়ত আপুনি এটা কাম কৰিব পাৰে, যিটো কাম কৰিলে আপোনাৰ মনোবাঞ্ছা মনত সিদ্ধি হ'ব। সেইটো হৈছে অম্বুবাচীৰ এই সময়ত মধ্যৰাতি অৰ্থাৎ আমাৰ মাজনিশা যদি আপুনি উঠি কামাখ্যা মাৰ ভক্তি সহকাৰে স্মৰণ কৰে তেতিয়াহ'লে আপোনাৰ মনত বা মনোবাঞ্ছা সিদ্ধি হয় বুলি কিছুমান শাস্ত্ৰত উল্লেখ আছে। তো এইখিনি কৰিব। যদি ভিডিঅ'টো ভাল পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাব। তো এইখিনিয়ে আজিলৈ এৰিছোঁ। আগলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।